का एक रास्ता दिखाया है अगर मैं ये रस्सी सामने वाली चोटी पर फंसाने में कामयाब हो जाऊं গাইস আমি এটা গৰমৰ দিনত এটা ভ্লগছ বনাব যাম এই নহয় ইনকে নহয় দমৰাইতে দেখে দি এটা সময় আমি কৰি আছো তেতিয়া আৰু কিবা খাবা পাম বুলি বলে গজব বেজতি লো বাজেট পিকনিকতে হ'ব ভাই সাংঘৰ উঠিম জীৱনৰ ভিতৰত প্ৰথম সাংঘৰ উঠিম এইপিনে উঠিম নমস্কাৰ বন্ধুসকল আজি আমি বেটাৰী গাড়ী লৈ ফুৰিবলৈ যাম ক'ত যাওঁ কি কৰোঁ আপোনালোকে চাই থাকক ঐ ড্ৰাইভাৰ স্যাৰ ক'ত যাব আমি অলপ ভাড়া আছে এটা ভাড়া সাইকেলিন বাজাব সাইকেলি একদম সাইকেলিয়া নেকি ঐ সাইকেলিয়ান উঠ আমি তো যাত্ৰা আৰম্ভ কৰিম মই ড্ৰাইভাৰ এইফালে আমি ড্ৰাইভাৰে এইবিলাক কাম আমি এতিয়া ষ্টাৰ্ট কৰিম আমি যাম আৰু এনেকুৱা ইহঁতৰ ইমান আত্তেনি বাদ দি শ্বৰ্টকাট ক'ত আছিল নে শ্বৰ্টকাট মই নাজানো নমস্কাৰ বন্ধুসকল এতিয়া সুন্দৰ পৰিৱেশৰ মাজেৰে আমি এতিয়া যাত্ৰা কৰিম টোটেল 7জন আৰু এজন ল'ৰা আগত আছে তাত উঠিব আৰু আপোনালোকে দেখিছে ইমান ধুনীয়া ৰাস্তা কিমান ধুনীয়া সেউজীয়া পৰিৱেশ বতাহো লাগি আছে আৰু বেটাৰী গাড়ীত গ'লে সুন্দৰ বতাহ এটা লাগে আপোনালোকে জানে চাৰিওফালৰ পৰা বতাহটো সোমাই আৰু মই কিবা কিবি মানে সিহঁতক উলাট পালাট কৈ আছোঁ মানে যে আমাৰ ভ্লগটো ষ্টাৰ্ট হ'ল কিবা কিবি হ'ল আমি 7জন গৈছোঁ এনেকৈ কিবা কিবি কৈ আছোঁ আপোনালোকে চাব যিমান পাৰি খুব ধুনীয়াকৈ আপোনালোকক ভিডিঅ'বোৰ উপস্থাপন কৰিবলৈ চেষ্টা কৰিম মানে কেনেকুৱা কি হৈছে আপোনালোকে যিহেতু ট্ৰেইলাৰ দেখিছে মানে কিমান জমনি হৈছে আৰু মাজতো কিছু কথাত জমনি হৈছে আপোনালোকে চাবলৈ নাপাহৰিব হাতাঙি নাথাকিয়া চনা না হাতাঙি দি পুরাটো আমার লগত খুব ধুনীয়া ড্ৰাইভাৰ এটা আছে মানে এইটো ড্ৰাইভাৰে গোটেই আমেৰিকাত মানে 4 বছৰেদি মানে বেটাৰী গাড়ী শিকি আহিছে আৰু গোটেই অসমৰ যিমান বেটাৰী গাড়ী ড্ৰাইভাৰ আছে চব এওঁ শিকোৱা কিবা ক'ব নেকি আপুনি কিবা ক'ব নেকি মন্তব্য মই মানে দিনত বেছি গাড়ী নচলো বেটাৰী ৰিক্সা ৰাতি চলাই দিওঁ আপুনি ওপৰত চলাই দিওঁ ওপৰতো বেছিকৈ চলাইছোঁ মানে তলত এতিয়া কমকৈহে চলাইছোঁ তাৰমানে ৰাতি ভাগত ওপৰত চলাই ৰাতি ভাগত ওপৰত চলাওঁ মানে দিনৰ ভাগত হেৰিত চলাওঁ বাৰু নেকি আৰু ইয়াতে থকা গোটেই বাহিৰৰ মানুহ আৰু আপোনালোকে লক্ষ্য কৰক ইমান সুন্দৰ পৰিৱেশ এটাৰ মাজেৰে গৈ আছোঁ দুয়ো চাইডে মানে পথাৰ আছে আৰু তাৰ মাজতে এটা আছে ব্লক ইটাপাৰা ৰাস্তা আৰু শুকুলা ডাৱৰ ইমান ধুনীয়া পৰিৱেশ আপোনালোকে দেখিছেই মানে পৰিৱেশটো দেখিলেই মনোমোহা খুব ধুনীয়া এটা মনটো জীপাল হৈ উঠে আৰু আমি আহি গাড়ী ঘূৰাব লগা হ'ল কাৰণ ৰং চাইডেৰে আহিলোঁ তাৰপিছত আমাৰ গাড়ীত বাজি আছে মানে এটা ব্লুটুথ স্পীকাৰৰ গান আৰু মানুহবিলাকে ভাবিছে ইহঁতে গান বজাই কিনে ক'ত যায় সকলো মানুহবিলাকে ঘূৰি আমাক চাইছে ইয়াতে যিমান ৰাস্তাত গৰমত মানুহবিলাক বহি আছে আমাৰ ফালে চাইছে আমি কিবা কিবি কৈ আছোঁ আৰু মানে ইয়াতে পৰিৱেশটো খুব সুন্দৰ গৰম ভাৱটো আমাৰ নোহোৱা হ'ল কাৰণ বতাহ চাৰিওফালৰ পৰা সোমাই আছে আমিও মানে কিবা কিবি জমনি কৰি আছোঁ আৰু মাজত মানে কিমান যে জমনি হ'ব আপোনালোকে চাই থাকিব পৰিৱেশটো চাওক ইমানেই সুন্দৰ পৰিৱেশ আহি পালোঁ এটা লখিমপুৰ পুখুৰী এই পুখুৰীটো দৰঙৰ ভিতৰত চবতকৈ ডাঙৰ মানে বহুত ডাঙৰ ইয়াতে মানে 1 জানুৱাৰীৰ দিনা বহুত ডাঙৰ এটা পিকনিক স্পট হৈ পৰে মানে সকলোবিলাক মানুহ আহে আৰু মই কিবা কিবি মানে কৈ আছোঁ এতিয়া আহি আমি ৰিজৰ্ট পামেই তাৰ পৰা কিবা খাব লাগিল এইবিলাক আমাৰ ড্ৰাইভাৰ ল' বাজেটত আনিছে নেকি ভাই ল' বাজেট পিকনিকতে হ'ব ভাই ফাইনেলি আহি পালোঁ আমি কৰ্দৈ ৰিজৰ্ট আৰু ৰিজৰ্টৰ মানে ইয়াতে এণ্ট্ৰি ফিজটো হ'ল 40 টকা অৰ্থাৎ ৰেড কাৰ্ড য়েলো কাৰ্ড আৰু গ্ৰীণ কাৰ্ড আছে আপোনালোকক দেখাইছোঁ আৰু আপোনালোকে আহিলে গমেই পাব আৰু আহি আমি ভিতৰত সোমালোঁ ক'ত কি আছে আপোনালোকক সকলোবিলাক দেখুৱাম চাই থাকিব আৰু এনেকৈ ৰিজৰ্টৰ ভিতৰত সোমাই আহি দেখিলোঁ বিভিন্ন ধৰণৰ গছ গছনি আৰু এখন ফুলৰ বাগিচা তাৰপিছত দেখিলোঁ গছৰ ডালত ওলমি আছে এটা টায়াৰ সেই টায়াৰটোত অলপমান মই মানে ওলমিবলৈ আৰম্ভ কৰিলোঁ আপোনালোকে দেখিছে কিন্তু ইমান এটা ভাল লগা নাই কাৰণ মাটিত সেই টায়াৰটো লাগি গৈছে বহুত দূৰলৈ যাব নোৱাৰি আৰু অলপমান ভয়ো লাগে তাৰপিছত উঠিল ই কৈছে যে মই বেলেগতকৈ অলপমান বেলেগকৈ উঠিম আৰু তাৰপিছত দেখিলোঁ এখন এক্সাৰচাইজ কৰা এখন জালি অৰ্থাৎ ৰছীৰে বান্ধা মানে এখন জালি আৰু কি কয় নাজানো তাৰপিছত মই তাতে ফটাফট উঠি কিনে ইপাৰৰ পৰা সিপাৰলৈ গ'লোঁ তাৰপিছত তাৰে মানুহ ওচৰৰ পাজৰৰ মানুহখিনিয়ে মোক দেখি কিন্তু আচৰিত হৈছিল বাপৰে বাপ এইটো কি সাংঘাতিক মাল मुझे यहाँ से निकलने का एक रास्ता दिखाया है अगर मैं ये रस्सी सामने वाली चोटी पर फंसाने में कामयाब हो जाऊं আৰু সকলোকে কৈছোঁ সকলোবোৰ থিয় হোৱা এটা খুব ধুনীয়াকৈ চেল্ফি উঠিম কিন্তু সিহঁতে চেল্ফি উঠিম বুলি ভাবি আছে পাছত গম পালে যে ভিডিঅ' কৰিছে ভিডিঅ' কৰাৰ লগে লগে ছাইড হৈ আহিল তাৰপিছত দেখিলোঁ এটা লাভ পথত সকলোবিলাক মানে তাত বহিছে মই কিন্তু অলপ ইউনিক কৰিছোঁ মানে অলপ মই শুই দিছোঁ দেখিছেনে আপোনালোকে
এনেকুৱা ষ্টাইলত শুই গৈছোঁ মানে বাকী চববিলাক আহি ইয়াতে ফটো তোলে মই কিন্তু ফটো তোলা নাই শুই গৈছোঁ তাৰপিছত আমি দুয়ো আহিলোঁ আৰু সিহঁত গ'ল বেলেগ ফালে আৰু আমি আহিলোঁ অলপমান বেলেগ ফালে তাৰপিছত ওচৰতে আহি দেখিলোঁ এটা চাংঘৰত মই জীৱনত উঠি পোৱা নাই অৰ্থাৎ আজিয়ে উঠিম ফাৰ্ষ্ট কেনেকুৱা এক্টিভিটি হয় আপোনালোকক কৈ আছোঁ চাওক মানে কি ধুনীয়াকৈ সজাই ৰাখিছে আৰু এটা ডাঙৰ কথা যে ইয়াতে এডাল গছ আছে সেই গছজোপা মানে নকটাকৈ এই মানে টি হাউচ বনাইছে মানে চাংঘৰ বুলিয়ে ক'লোঁ বা কি টি হাউচে কয় কি নাজানো মই আৰু উঠি কিনে খুব ভাল লাগিল আপোনালোকক দেখুৱাইছোঁ আৰু ইয়াৰ পৰা ওপৰৰ ভিউটো খুব ধুনীয়া লাগে আৰু চাৰিওফালে সেউজীয়া চাওক কি ধুনীয়াকৈ এই গছজোপা নকটাকৈ কিনে চাংঘৰটো সজাই ৰাখিছে এইটো কিন্তু বহুতেই বেছি ভাল কাম কৰিছে এয়া চাওক ওপৰৰ চাংঘৰৰ ওপৰৰ পৰা এটা সুন্দৰ পৰিৱেশ মই আপোনালোকক ভিউটো দেখুৱাই আছোঁ আপোনালোকক চাই থাকিব আৰু ইয়াতে এটা লাইট জ্বলি আছে আৰু সন্ধিয়াৰ পৰো হৈছে এয়া চাওক ভিউটো খুব ধুনীয়া মানে তেতিয়া মিনিমাম 5:45 মান হৈছে আৰু এখন আছে পুখুৰীৰ মাজত দলং সেই দলংখন চাওক মই আহিলোঁ কাৰণ ইয়াতে ফটো মোবাইলত ভাল নহয় যিহেতু কেমেৰাত সেইবাবে মই অলপ ভিডিঅ' কৰিলোঁ আৰু আপোনালোকে দেখিছে এই পুখুৰীটোত নাও চলি আছে সেই নাওত উঠাৰ লগে লগে 50 টকা ইয়াতে 4জন মানুহ উঠি আছে তাৰপিছত আহি গ'লোঁ মানে পুখুৰীৰ পাৰে মানে ইয়াতে মানে কিবা অৰ্ডাৰ দিব পাৰি আৰু এনেকুৱা কি নাজানো এইটো কটেজ বুলিয়ে ক'লোঁ বাৰু মানে বাঁহৰে গোটেইখিনি আৰু তাত অৰ্ডাৰ দিয়াৰ লগে লগে মানে যি বিভিন্ন ধৰণৰ খোৱা বস্তু আহে মানে আপুনি সেই হিচাপে পইচাও খৰচ কৰিব লাগিব চাওক সুন্দৰ পৰিৱেশ আৰু ইহঁতক মই কিবা কিবি ওলট পলট কৈ দিছোঁ সিহঁতে আহিছে আৰু এয়া চাওক এটা সেউজীয়া পৰিৱেশ চাৰিওফালে মূল্যৱান গছ গছনি হৈছে কাৰণ তাত অক্সিজেনৰ কোনো ধৰণৰ কমি নাই আৰু বাচ্ছাবিলাকে খেলা মানে তাতে কিবা কিবি আছেও আৰু এয়া আপোনালোকে দেখিছে গোটেই মানুহবিলাক তাত উঠি কিনে গোটেই ভিউটো উপভোগ কৰিছে এইটো পুখুৰীটো হ'ল বহুত ডাঙৰ চাওক এটা সেউজীয়া পৰিৱেশ আৰু এইখন নাও ইয়াতে উঠিলে লাগে 50 টকা এতিয়া বাই